Hi guys, আমি বৰখলত যে ভাওনা চাব আহিছো এতিয়া বহি আছো এতিয়া বৰখল হেফলে আছে দেখাইছো ৰব ইমান বৰষুণতো ন ইমান বাহিৰত বৰষুণ পুৰা হলেও ভাওনা চাব আহিছো হলেও আমাৰ ভাওনা প্ৰেমী ৰাইজে ভাওনা দেখাইছো ৰব আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত 13, 14, 15 আৰু 16 মাৰ্চ তাৰিখে বেতবাৰী যি শুকান পুখুৰীত মহান পালনামাৰ ভাওনা প্ৰদৰ্শন চলি আছে। সৰুৰ পৰাই ভাওনাৰ প্ৰতি তাই যি হেঁপাহ তাক দেখিলে কেতিয়াবা আচৰিতে হওঁ। শ্ৰীযুত পবিত্ৰ মাঘেৰিতা ডাঙৰীয়াদেৱৰ দ্বাৰা আজি ভাওনাৰ মঞ্চ উদ্বোধন কৰা হয় আৰু আজি ভাওনাৰ নাটখনৰ নাম আছিল গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়। ইমান প্ৰতিকূল পৰিৱেশতো চাওকচোন ৰাজ্য সমাগম নাট আৰম্ভ হয় 11টামান বজাত। এয়া সূত্ৰ ওলাইছে তাকে দেখি আমাৰ ৰাইজো ৰৈ থকা ভকত নহয়। এয়া দেখিছে সূত্ৰ সমানে কিন্তু অলপ লাজ কৰি দেখাইছে আৰু ঘৰত হোৱাহেঁতেন পূৰা কৰিলেহেঁতেন। ফোনটো একেবাৰে নাচাই বুলি নকওঁ কিন্তু যেতিয়া চাই পোনপ্ৰথমে গৈ ভাওনাহে পায়গৈ। গুৰুজনাৰ সৃষ্টিত আমিও সন্মান জনাওঁ গতিকে বাধা নিদিওঁ চাবৰ কাৰণে। সৰুৰ পৰাই ভাওনাৰ প্ৰতি তাইৰ যি টান তাক দেখি ভালহে লাগে কাৰণ আজিৰ যুগত এয়া পাবলৈ বিৰল। এয়া চাওকচোন এক ধ্যানকৈ চাই আছে। মই অলপ মাতি দিলোঁ আৰু বহি চাবৰ কাৰণে অসুবিধা হৈছে নেদেখে গতিকে থিয় হৈ চাইছে। মাজে মাজে সুধিছোঁ টোপনি ধৰিছে যাওঁগৈ ব'লা নাই তাই হেনো আৰু অলপ চাইহে যাব। স্কুলো বন্ধ এক্সামো শেষ গতিকে বোলো অলপ দেৰি চাই যাওঁ। এইখিনিতে কিন্তু ক'ব লাগিব শিল্পীসকলৰ যি অভূতপূৰ্ব অভিনয় তাক দেখি সঁচাই আমি বহুত আপ্লুত হ'লোঁ। গোটেই নাটখন চাবৰ মন থাকিলেও যিহেতুকে তাই সৰু গতিকে ইমান দেৰি টোপনি ক্ষতি নকৰাওঁ বুলি ভাবিয়ে অলপ দেৰি চাই পিনি গুচি আহিব ল'লোঁ। এয়া চাওকচোন ইমান মন দি চাইছে নহয়। মাজে মাজে তাইৰ প্ৰশ্ন শিৱনময়ে যে কথা পাতি আছে কোন হয় সেয়া কি কৰিছে যিমান পাৰোঁ আমি তাইক বুজাবলৈ চেষ্টা কৰিছোঁ কোন হয় কোন ওলাইছে কি কথা। এইখিনি যিহেতু কুৱেশ্যনিং এজ হয় তো কুৱেশ্যন কৰাটো স্বাভাৱিক। আমি যিমান পাৰোঁ তাহাঁতক শুদ্ধকৈ ক'বৰ কাৰণে চেষ্টা কৰিব লাগে। তাইক কৈছোঁ এতিয়া আমি যাওঁ ব'লা নাই তাই যাবৰ মন নাই অলপ দেৰি চাই লৈ আহিম নাযায়। এয়া দেখিছেনে তাতে সৰু কৃষ্ণ যাওঁ দেখিলে তাতে দেখি তাই বহুত ফূৰ্তি। মই কেমেৰা ধৰি ৰাখিব নোৱাৰিলোঁ। অৱশেষত বুজাই মেলি আমি ঘৰলৈ বুলি যাবলৈ ওলালোঁ কিন্তু তাৰ মাজতে কথা এটা হ'ল সদায় ভাওনা চাবলৈ গ'লে প্ৰথমতে তাই গৈ পিনি ফটো মৰাটো যেন তাইৰ নিয়ম হৈ পৰিছে। সেইকাৰণে কৃষ্ণ আৰু বিষ্ণুক বাহিৰলৈ যোৱা দেখিছিলে তো ক'লে যে ফটো মাৰিহে যাম। তাৰপিছত দেখিছেনে ফটো কেইখনমান মাৰিহে আহিল আৰু লগতে সৰু কৃষ্ণক হেনো ঘৰলৈ মাতি আহিছে আমাৰ ঘৰলৈ আহিবা দেই। ফটো কেইখনমান মাৰি হলতহে মনত ফূৰ্তি লাগিছে তাই। তাৰপিছত এয়া হাঁহি লৈ ফটো মাৰি আমি আৰু 12:30টাৰ বজাত তাৰ পৰা ওলাই দিলোঁ।